Hey guys, welcome to my channel DSA Official. তো কেনে আছে সকলোৰে খবৰ হয়তো ভালে আছে সকলোৱে মই ভালে আছো আজি ভালে আছো বুলি আজি আকৌ আপোনালোকৰ মাজলৈ পুনৰ এটা ব্লগ লৈ আহিছো আৰু সেইটো ব্লগ হ'ল আমাৰ অসমৰ যেটো গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট বিমান যাত্ৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰা তো ব্লগ ফ্ৰেন্ডছ আজি আমি চাই থাকো গুৱাহাটী এয়াৰপোৰ্টটো কেনেকুৱা আৰু এয়াৰপোৰ্টত যাব হলে আমি এয়া ঢেকিয়াজুলিৰ পৰা মই ঢেকিয়াজুলিৰ পৰা যাই আছো ঢেকিয়াজুলিৰ পৰা গুৱাহাটী এয়াৰপোৰ্টলৈ কেনেকুৱা ঠাই আৰু কেনেকুৱা দেখা যায় আল্ট্ৰা জাম আৰু এল্টো গাড়ী এটা আছে ব্লক আমি চাই থাকো কেনেকা মজা লাগে আমাৰ ইন্টাৰনেশ্যনেল গুৱাহাটী এয়াৰপোৰ্টটো তো ব্লক আমি যাই থাকো তো গাইস চাই আছে এইখন হ'ল গুৱাহাটী ডাঙৰ দলং আৰু গুৱাহাটী এইখন ব্ৰিজ বহুতো ধুনীয়া ব্ৰিজ চাই আছে কিমান দেখাত ধুনীয়া তো ব্লক চাই থাকো আৰু কি আছে মই এতিয়া উঠিলো এল্টো গাড়ীত মোৰ লগৰীয়া এজনে মোক এয়াৰপোৰ্টত ড্ৰপ কৰিলে এয়াৰপোৰ্টলৈ লৈ যাব তো ব্লক আমি যাই থাকো এয়াৰপোৰ্টত তো গাইস এতিয়া আমি ঘুমাই গলো এয়াৰপোৰ্টৰ ভিতৰত গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট তো কিমান মজা লাগিব ফ্ৰেন্ডছ ব্লক আমি যাই থাকো আৰু ভিতৰত চালে কেনকা লাগে তো সকলোৱে চাই থাকো এয়া ফাইনালি পাই গলো গুৱাহাটী ইন্টাৰনেশ্যনেল ফ্ৰেন্ডছ তো চাই আছে ফাৰ্ষ্ট পোষ্ট এইটো মোৰ এল্টো গাড়ীৰ পৰা নামাৰ পিছতে এইটো পোষ্ট দিলো আৰু এয়াৰপোৰ্টৰ ভিতৰত কেনেকুৱা দেখাই আছো ব্লক যাই থাকো তো সকলোৱে চাই আছে ইমান ধুনীয়া এয়াৰপোৰ্ট গুৱাহাটী এয়াৰপোৰ্ট যদি কোনোবাই আহা নাই তো সোনকালে আহাৰ চেষ্টা কৰিব আৰু দুৱাৰ ৰাখিব যাতে অতি সোনকালে এইখন এয়াৰপোৰ্টেৰে বিমান যাত্ৰা কৰিব পাৰে আপুনি তো ফ্ৰেন্ডছ বিমান যাত্ৰা কৰাৰ আগত জানি থব যে বিমান যাত্ৰা কৰাৰ আগতে বহুত ভাল লাগিছিল আজিকালি অকমান কৰোনাৰ কাৰণে ভ্যাকসিন ট্ৰাকৰ ভ্যাকসিন কিবা কিবি চেকিংৰ কাৰণে বৰ বেয়া লাগে যে বহুতো মানুহ নহয় আগতে বৰ মানুহ হোৱা আছিল যে এয়াৰপোৰ্টত বহুত ভিৰ হৈছিল কিন্তু আজিকালি তেনেকুৱা নহয় কিন্তু ব্লক আমি চাই থাকো সুবিধা কেনেকুৱা আছে এয়াৰপোৰ্টৰ ভিতৰত তো গাইস সকলোৱে চাই আছে যে আমি ফাইনালি এয়াৰপোৰ্টৰ ভিতৰত সোমাই কিনে আমি শ্ৰীৰে ওপৰেৰে গৈ আছো তো ফাইনালি এতিয়া আমি যাত্ৰা কৰিম বিমানৰ ভিতৰত তো ফ্ৰেন্ডছ সকলোৱে দোৱা কৰিব মোৰ বাবে যাতে ভালে ভালে যাত্ৰা কৰিব পাৰো তো ব্লক আমি যাই থাকো বিমানৰ ভিতৰত Do keep your bags under the seat in front of you. This helps make more space for large bags in the overhead bins. Thank you.